ফ্ৰেণ্ডছ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বস্তুত যাই আছোঁ। কি বস্তু মই ভিডিঅ'টোৰ মাজত কৈ দিম, আপোনালোকে ভালকৈ চাই থাকক আৰু ভিডিঅ'টো। বাকী মই ঘৰৰ পৰা আহিছোঁ, সেইখিনি জেগা পাইছোঁ। সেনে ইফালে এখন ফিল্ড আছে আমাৰ। এই ফিল্ডখনত মানে বস্তু ডাঙৰ। মই এটা কোম্পানী ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ সপোনতে, কিন্তু কৰোঁ নে নকৰোঁ এইটো ঠিক হোৱা নাই। বাকী আপোনালোকে চাই থাককচোন ভিডিঅ'টো, কি হয় চাই থাকক। ফ্ৰেণ্ডছ মই যাই আছোঁ বৰম্বৈ। মোৰ লগৰ ল'ৰা এজনে মাতি আছে বৰম্বৈত। কিয় যাই আছোঁ বৰম্বৈত, কিয় মাতিছে ভিডিঅ'টোৰ মাজত গম পাব। এতিয়া কৈ দিলোঁ বৰম্বৈত যাই আছোঁ। ফ্ৰেণ্ডছ বৰম্বৈত আহিলে আপোনালোকে এখন মিনি শৰাইঘাট আছে, আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা অলপ আপোনালোকে দেখা পাব। মই দেখুৱাই আছোঁ আপোনালোকক মিনি শৰাইঘাটখন। ফ্ৰেণ্ডছ এইখনে হৈছে মিনি শৰাইঘাট। আপোনালোকে দেখিছেনে? জুম কৰি দেখুৱাই দিছোঁ। মানে শৰাইঘাটৰ নিচিনাই দেখাত, কিন্তু শৰাইঘাট নহয়। একদম ডিজাইনটো শৰাইঘাটৰ দৰে বনাইছে। লগতে এইটো হ'ল মন্দিৰ, দুৰ্গা পূজা পালন কৰা হয় ইয়াত। ফ্ৰেণ্ডছ চলিকেইটা আগলৈকে অলপ ৰখি আছোঁ ইয়াতে। সিহঁতে আহি পাব আৰু অলপ দেৰি হ'ব। মই ইয়াত অলপ চাইকেলখন লৈ ৰখি আছোঁ। ফ্ৰেণ্ডছ সিহঁতে আহিয়ে পোৱা নাই, ইমান দেৰি কৰি থাকে। এই ৰখি থাকিব নোৱাৰি, এই গৰমত তাকো। সিহঁতে ফ্ৰেণ্ডছ আহি পোৱাই নাই। তাৰে আপোনালোকে বৰিং হৈ যাব, সেইবাবে মই আপোনালোকক শৰাইঘাটখন দেখুৱাই লৈ আহোঁ। চাইকেলখন লৈ চাই থাকক। পানীত ঠাচ চাওক না, ইয়াত পৰিলে আৰু খতম, মানে দূৰত ভৰাই লৈ যাব আৰু। ইয়াত মানে বানপানী হৈছিল, বানপানী হওঁতেতো আৰু একদম আপোনাৰ চাৰো হয় মাথাউৰি ভাঙি গৈছে। আৰু ইয়াত কিমান পানী হৈছে একদম ক'ব নোৱাৰি আৰু। ফ্ৰেণ্ডছ দলংখন কেনে লাগিছে? একদম শৰাইঘাট লাগিছেনে? একদম শৰাইঘাটৰ নিচিনাই মডেলটো, কিন্তু শৰাইঘাট নহয়, এখন মিনি শৰাইঘাট হয়। মানে শৰাইঘাটৰ নিচিনা ডিজাইনটো আপোনালোকে দেখিছে। লগতে এটা কথা, ইয়াত মই যেতিয়া থিয় হৈ আছোঁ মানে চাইকেলত বহি আছোঁ, যেতিয়া গাড়ী যায় স্প্ৰিং হৈ থাকে, ডাবিং মানে লৰি থাকে একদম, মানে স্প্ৰিং লগোৱা আছে তলত, সেইবাবে ডাবিং হৈ থাকে। কৈ দিওঁ আপোনালোকক, মানে কিয় আহিছোঁ জানেনে? মোৰ লগৰ ল'ৰাকেইটা শ্বৰ্ট ফিল্ম বনায়। সেই শ্বৰ্ট ফিল্মৰ ইয়াত শ্বুটিং হ'ব। আপোনালোককো দেখুৱাবলৈ বাবে মই আনিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইল চাই এতিয়ালৈ গমেই পালে। সিহঁতে আহিব, যদি আহে তেতিয়া আপোনালোকক অলপমান দেখুৱাই দিম। আৰু চেনেলটোৰ নামো আপোনালোকক অলপ পিছত কৈছোঁ, আপোনালোকে চাব পাৰিব কি শ্বৰ্ট ফিল্ম বনাই আছে। ফ্ৰেণ্ডছ ফাইনেলি আহি আছোঁ। এইখন হ'ল পাহাৰ, আমাৰ বৰম্বৈৰ পাহাৰ। এই বৰষুণৰ কাৰণে বহুত ৰখিব লগা হ'ল। এই বলকচোন তাতে আছেই মোৰ লগৰকেইটা। ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ শ্বুটিং প্লেচ। ইয়াত শ্বুটিং হৈ আছে শ্বৰ্ট ফিল্ম। আমাৰ চাহিল ভাই শ্বুটিং কৰি আছে, তাত আৰু বহুত আছে লোক তাত শ্বুটিং কৰি আছে। এইখিনি আপোনালোকে চিনি পায়, বৰম্বৈৰ আশ্ৰম হয় এখন। সেই আশ্ৰমত ইয়াত এই আশ্ৰমখনৰ ভিডিঅ' এতিয়া মই নবনাওঁ। মই আপোনালোকক দেখুৱাইছোঁ। এইজন হ'ল আমাৰ ককা। এই ককাজনে ইয়াত থাকে আশ্ৰমত। এতিয়া মানে পূজা প্ৰাৰ্থনা কৰিব, মানে সময় হৈছে এতিয়া অলপ সন্ধিয়া, সেইবাবে তেওঁ পূজা প্ৰাৰ্থনা কৰিব। ফ্ৰেণ্ডছ এইটো বিষ্ণুৰ মূৰ্তি আপোনালোকে দেখা পাইছে, এইটো বিষ্ণু দেৱতাৰ মূৰ্তি হয়। আপোনালোকে এইটো মন্দিৰ, আপোনালোকে আহিব পাৰে এইখন আশ্ৰমত। আপোনালোকে আহিলে আৰু আপোনালোকে বহুত ভাল পাব, কাৰণ এইখিনি একদম পূৰা গছ বন আছে, বতাহটো আহি থাকে। গৰমৰ দিনত আহি বহুতে ভাল পাব। আৰু লগতে ইয়াত আছে শ্বুটিং হয়। এতিয়া আমি শ্বুটিং চাম। এই দেখিছে শ্বুটিঙৰ এই ডাইৰেক্টৰ শ্বুটিং কৰিব আহিছে আমাৰ এওঁ। কেনে লাগি আছে শ্বুটিং কৰিব আহি? বহুত ভাল লাগিছে। বহুত ভাল লাগি আছে। মানে আমাৰ সেই ছুটি ছবিখন কেতিয়া আপলোড দিব? আপোনালোক দেউতাই অলপ কেইদিনমান লাগিব, মানে তাৰিখ আমাৰ এই চাইলে জানে। এই চাইলে তাত কৰি আছে, একদম দেখিছে চাইল মোৰ লগৰে। এতিয়া ইয়াত কেমেৰা চেমেৰা আছে, ইয়াত কেমেৰা চেমেৰা থৈ দিছে। এতিয়া আমি চাওঁ কি হয়, আপোনালোকক অলপমান জাষ্ট দেখুৱাম। এই ভূত দেউতা ফ্ৰেণ্ডছ ফাইনেলি আমাৰ শ্বুটিংটো হৈ গ'ল, মানে আমাৰ চাইলভাৰ শ্বৰ্ট ফিল্মখনৰ শ্বুটিং হৈ গ'ল। আপোনালোকে যদি শ্বৰ্ট ফিল্মখন চাব বিচাৰে তেনেহ'লে SACT ড্ৰামা বুলি এটা
তেওঁলোকৰ ইউটিউব চেনেল আছে, সেইটোত আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে যাব বিচৰা নাই বা চাৰ্চ কৰিব বিচৰা নাই, কমেণ্ট বক্সত লিংক পিন কৰি দিছোঁ, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। ছাবস্ক্ৰাইব কৰি থ'লে কি হ'ব যে আপোনালোকে যেতিয়া শ্বৰ্ট ফিল্মখন দিব আপোনালোকে চাব পাৰিব। আৰু শ্বৰ্ট ফিল্মখনত মই থকা নাই দেই, মই জাষ্ট চাব আহিছিলোঁ, ভিডিঅ' বনাব আহিছিলোঁ। এতিয়া মই চাইকেলখন লৈ ডাইৰেক্ট ঘৰত যাম, ডাইৰেক্ট হাফ পেণ্ট মাৰি আহিছোঁ, আহি এতিয়া ঘৰত যাম ফ্ৰেণ্ডছ। ভিডিঅ'টো যদি সেইখিনিত অলপ হ'লেও ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। তেনেহ'লে যাই থাকোঁ মই।